নমস্কাৰ, মোৰ নাম মুজাক্কিৰ হুছেইন। মই এইখন স্কুলৰে এজন ছাত্ৰ। মোৰ হাই স্কুল মানে মেট্ৰিকত পাৰ্চেণ্ট আছিল 77.83 আৰু এইবাৰ মই হায়াৰ ছেকেণ্ডেৰীত 93.6 পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ আঁৰত আছে আমাৰ স্কুলৰ শিক্ষকসকলৰ মৰম আৰু মা দেউতাৰ আশীৰ্বাদ। মোৰ দেউতা এজনী কাঠ মিস্ত্ৰী। শিক্ষকসকলক মই অশেষ ধন্যবাদ জনাম, কাৰণ শিক্ষকসকলে যিখিনি কৰিছে বহুত ভালেই কৰিছে, বহুত মৰম কৰিছে, বহুত গাইড কৰিছে আমাক। আৰু ইয়াৰ পিছত মোৰ দেউতাও আছে, বহুত কষ্ট কৰিছে, বহুত গাইড কৰিছে। মই ক'ম যে ডেইলি ৱাইজ পঢ়ি যাব লাগে, যিখিনি পাৰা পঢ়ি যাবা ডেইলি, আৰু কাইলৈ থৈ যাব নালাগে, যিখিনি পাৰা আজি কৰি যাব। মই ডেইলি পঢ়িছিলোঁ, মানে যিখিনি পঢ়িব লাগিছিল, যিখিনি হোমৱৰ্ক কৰি দিছিলে সেইখিনি পঢ়িছোঁ। ৰেগুলাৰ 8-9 ঘণ্টা হৈছিলে। মই এজন চিভিল ছাৰ্ভেণ্ট হ'ব বিচাৰোঁ। তোমাৰ দেউতাৰ যি অৱস্থা, তুমি নিজে কৈছা যে কাঠ মিস্ত্ৰী, তেনেকুৱা সুবিধা আপুনি কি বুলি ভাবা? তুমি তেনেকুৱা ধৰণৰ সা সুবিধা তুমি নোপোৱাকৈ সাধাৰণ ঘৰৰ পৰা আজি আহি এনেকুৱা এটা ফলাফল লাভ কৰে। চৰকাৰে যদি কিবা সাহাৰ্য কৰে আৰু এইবাৰ কিবা হেঙাৰ হ'ব পাৰে নেকি? নাই, দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে। যদি তোমাৰ থাকে একাগ্ৰতা থাকিব লাগিব, তোমাৰ লক্ষ্য থাকিব লাগিব। এটা যদি ভাল লক্ষ্য থাকে, তুমি তোমাৰ লক্ষ্যত উপনীত হ'ব পাৰিবা। নমস্কাৰ, মোৰ নাম মেহেৰ আলী। মই সিধাখোৱাৰ বাসিন্দা। এইখন স্কুলতে মই মেট্ৰিক পৰীক্ষা দিছিলোঁ। তাত মোৰ 74.67% আছিল, আৰু তাৰপিছত এইবাৰ আছে মোৰ 86.2%। হায়াৰ ছেকেণ্ডেৰীত 86.2%। ইয়াৰ পিছে আমাৰ প্ৰিন্সিপাল ছাৰ আব্দুল আৱাল, তেখেতৰ বহুত ইয়াত অৱদান আছে, আৰু আমাৰ সকলো ক্লাছ টিচাৰসকল, সিহঁতৰো বহুত মেহনত আছে। তাৰপিছে মই যি পাৰ্চেণ্ট পাইছোঁ তাতে মই বহুত সুখী, আৰু ইয়াৰ মই ক্ৰেডিটটো আমাৰ প্ৰিন্সিপাল ছাৰ আৰু আমাৰ ক্লাছ টিচাৰসকলক দিব বিচাৰোঁ। লেটাৰ 4টাত ইংলিছ, আছামিজ, এৰাবিক আৰু পলিটিকেল ছায়েন্সত লেটাৰ। পৰিয়াল লোৱাৰ মিডিল ক্লাছ বুলি ক'ব পাৰোঁ। আমাৰ পৰিয়ালৰ মোৰ দেউতাই অলপমান কিবা খেতি কৰে আৰু বেলেগৰ কাম চাম কৰে। তেখেতৰ কাৰণে বহুত ভাল হ'ব, কাৰণ আমাৰ যিসকল শিক্ষক আছে, শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁসকল আমাৰ পিছত বহুত মেহনত কৰিছে, বহুত চেষ্টা কৰিছে যাতে আমি সফল হ'ব পাৰোঁ। সেইকাৰণে আগন্তুক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুত ভাল হ'ব। পৰৱৰ্তী মই UPSC ট্ৰাই কৰিব বিচাৰিছোঁ। এৰাবিকত 91 পাইছিলোঁ। মই এৰাবিক মাদ্ৰাছাত পঢ়ি আছোঁ। মই বহুত সুখী তাৰ কাৰণে। আমাৰ ছাৰসকলে মোক উৎসাহ দিছে, সেইকাৰণে মই আজি ইমান পাৰ্চেণ্ট পাবলৈ সক্ষম হৈছোঁ। মই আমিনপাৰা জামিয়া আৰবিয়া ইছলামিয়া মাদ্ৰাছাত আছিলোঁ। তাৰপিছত এতিয়া বৰ্তমান দলগাঁও মাদ্ৰাছাত আছোঁ। মাদ্ৰাছা স্কুল দুয়োটা একেলগে। হয়, চিধাখোৱা জাতীয় বিদ্যালয় আমাৰ এই অঞ্চলৰ এটা সপোন আছিল। আমি এইখন জাতীয় বিদ্যালয়ত প্ৰথম বেচ হায়াৰ ছেকেণ্ডেৰী বেচ যেতিয়া এডমিশ্যন দিওঁ, বহুতেই মানে আমাৰ ইয়াত এডমিশ্যন দিবলৈ মানে বিচৰা নাছিল। বেচমেৰীৰ পৰা বহুত মানুহ ইয়ালৈ আহিছিল, আহি মানে নানান ধৰণৰ প্ৰলোভন দিয়ে। ইয়াত কোনো শিক্ষক নাই, কোনো ধৰণৰ মানে পঢ়া শুনাৰ যি কোৱালিটি ভাল নহ'ব। কিন্তু আমি সেই বেচমেৰীৰ কথা নধৰি আজি চিধাখোৱা জাতীয় বিদ্যালয়ত আমাৰ ছোৱালী বা এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক মানে এডমিশ্যন দিয়াইছিলোঁ। এডমিশ্যন দিয়াৰ পিছত আজি এই বৃহত্তৰ অঞ্চলত যি ফলাফল উলিয়াইছে, তাতে আমি বহুত সুখী। গাৰ্জেন হিচাপে মই বহুত সুখী। আৰু এইখন বিদ্যালয়ত মানে বেচিমেৰী চেণ্টাৰত টপ আজিৰ তাৰিখত টপ হৈ আছে। এইবাৰ যিটো
2026 যিটো বেচিমেৰীৰ ভিতৰত টপ হায়েষ্ট হয়। ইয়াত মানে 58জন ল'ৰা ছোৱালী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। তাৰে 58জনে মানে পাছ কৰিছে। তাৰে 6জন ডিষ্টিংশ্যন, 7জন ষ্টাৰ, 22জন ফাৰ্ষ্ট ডিভিজন আৰু 23জন ছেকেণ্ড ডিভিজন। আমাৰ ইয়াত এইখন বিদ্যালয়ত থাৰ্ড ডিভিজন নীল। এই এটা মেছেজ কাৰণে এই অঞ্চলৰ মানুহক ক'ব পাৰিম যে আমাৰ চিদাখোৱা জাতীয় বিদ্যালয় এনেকুৱা এটা গৌৰৱ, আজি এনেকুৱা এটা ৰিজাল্ট ফলাফল দেখাবলৈ মানে সক্ষম হৈছে যে থাৰ্ড ডিভিজন নামটো কি আমাৰ স্কুলত নাই। হয় হয়, মোৰ ছোৱালীও আছিল। মোৰ ছোৱালী মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিল। আজি এইখন বিদ্যালয়ৰ শিক্ষকসকলৰ মানে যি অহৰহ কষ্ট বা অহৰহ পৰিশ্ৰমৰ ফলত মোৰ ছোৱালীজনী আজি ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। মই বহুত আনন্দিত। মই আমাৰ স্কুলত 58জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল আৰু 58জনে পাছ কৰিছে। এই সকলো ছাত্ৰ ছাত্ৰীকে মই অভিনন্দন জনাইছোঁ। লগতে সিহঁতৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ, যাতে সিহঁতে আগন্তুক আৰু এনেকুৱা ৰিজাল্ট কৰি যাতে জীৱনৰ সফল অৰ্জন কৰিব পাৰে, মই সিহঁতক আশীৰ্বাদ কৰিছোঁ। আৰু ফলাফল ভবামতেই হৈছে, আমি যিখিনি ভাবিছিলোঁ তেনেকুৱাই হৈছে। 2-এজনে বেছি পাব লাগিছিল, কম পাইছে, কোনোবাই কম পাব লাগিছিল, বেছি পাইছে, ইয়াৰ মাজতে আছে। আৰু শীৰ্ষত আছে মুজাক্কিৰে 93.6% পাইছে। ল'ৰাজন বহুত কষ্ট কৰিছে আৰু ইমান উন্নত ঘৰৰো নহয়, দুখীয়া ঘৰৰ ল'ৰা, বহুত কষ্ট কৰিছে আৰু যিখিনি পাব লাগিছিল পাইছে। আলহামদুলিল্লাহ, মানে সন্তুষ্ট। লেটাৰ, অল ছাবজেক্ট লেটাৰ। হয়, অল ছাবজেক্ট লেটাৰ পাইছে। আমাৰ মুঠ ছাত্ৰ ছাত্ৰী আছিল 58। তাৰে 6জন ছাত্ৰ ডিষ্টিংশ্যন পাইছে, 7জন ছাত্ৰ ষ্টাৰ পাইছে আৰু মুঠ ফাৰ্ষ্ট ডিভিজনৰ সংখ্যা 35 আৰু বাকীখিনি ষ্টুডেণ্ট ছেকেণ্ড ডিভিজন পাইছে। থাৰ্ড ডিভিজন নীল, ফেইল নীল। হয় হয়, বহুত ভাল লাগিছে আজি। মানে ক'বলৈ গ'লে স্কুল 14 বছৰ ধৰি মানে স্থাপিত কৰা হৈছে। তাৰে মাজত আজি আটাইতকৈ মানে আনন্দ অনুভৱ হৈছে, যিহেতু প্ৰথম আমাৰ হায়াৰ ছেকেণ্ডেৰী বেচটো আমি খুলিছোঁ। ৰাইজৰ বহুত আশা আছিলে, গোটেই ৰাইজে অপেক্ষা কৰি আছিল চিদাখোৱা জাতীয় বিদ্যালয়ৰ ৰিজাল্টটো কেনেকুৱা হ'ব। সেই হিচাপমতে আজি আমি ৰাইজক সন্তুষ্ট কৰিব পাৰিছোঁ আমাৰ ৰিজাল্ট দি পিনে। এইখিনিয়ে মানে মোৰ বহুত ভাল লাগিছে আৰু আমাৰ ৰাইজৰ বহুত মৰম আছে এইখন স্কুলৰ ওপৰত। মানে আমাক যথেষ্ট সঁহাৰি দিয়ে। আমাৰ চিদাখোৱা আমিনপাৰা অঞ্চলৰ মানুহখিনিয়ে যে এইখন স্কুলক ইমান বিশ্বাস কৰে আৰু সেই বিশ্বাসটো যে মই আজি মানে সফল কৰি তুলিব পাৰিছোঁ, এইটোৱে মোৰ মানে বহুত এটা গৌৰৱ। পৰৱৰ্তী সময়ত আপোনালোকৰ পৰিকল্পনা কি হ'ব? পৰৱৰ্তী আমি ইয়াতকৈ আৰু ভাল ৰিজাল্ট কৰিবলৈ চেষ্টা কৰিম। আমি যাতে মানে অল আছামৰ ভিতৰত আমি যাতে ভাল এটা ৰেংকত আনিব পাৰোঁ, তেনেকুৱা পৰ্যায়ত আমি লৈ যাব চেষ্টা কৰিম, যাতে এই পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীখিনিৰ ভৱিষ্যত যাতে কিবা এটা বনাই দিব পাৰোঁ।